So good morning guys. কি খবৰ আপোনালোকৰ? कैसे তোমরা দিবি না তো कैसे है आपसे और আপোনালোকৰ খবৰ খাতি কেনেকৈ কওকচোন মানে ভালেই নহয় ন সঁচাকে ইমান বেয়া লাগিছে সৰি মানে কি মই ভাবিছিলো মই এনেকৈ কম বুলি বাট নোৱাৰিছো আৰু মই এনেকৈ নোৱাৰোঁ ক'বলৈ মই কি খবৰ আপোনালোকৰ মই এনেকৈ ক'ম এণ্ড আকৌ আহি গ'লো আমি নতুন ব্লগ লৈ আপোনাৰ ওচৰত যে আজি একো তেনেকৈ খাছ নাই যেন আমি আজি ফাইনেলি আজি বহুত দিনৰ মূৰত কমেও 1000 মান বছৰৰ পিছত আমি আজি বজাৰলৈ বেছি গ'লো ন অকণমান সৰি অলপ বেছি ওলাই মানে এক্সাইটমেণ্টত মানে বেছি ওলাই মান হৈ গ'ল যোৱা নাই বাহিৰত তোৰ মোৰ 5-7 মাহ বিকজ মই হোষ্টেলত থাকোঁ ন সেইটো কাৰণে মোৰ 7-8 মাহমান আৰামছে হৈ গ'ল মই বজাৰলৈ নোযোৱা দেন আজি ফাইনেলি মই যাম মোক বহুত ভাল লাগি আছে এণ্ড আপোনালোকে এইটোৱে দেখাম যে আজি আমি বজাৰত গৈ কি কিনিনো আৰু আমাৰ আজি মানে বজাৰত কেনেকুৱা পৰিৱেশ হৈ আছে আপোনালোকে সেইটোৱে দেখাম চাই থাকিব কিন্তু দেই চাই থাকিব আহি কিনি মানে চৰি আহি কিনি নহয় ওলাই কিনি লগ পাম যেতিয়া আমি মানে ষ্টাৰ্ট কৰিম যদি আজি লগ পাম এতিয়াৰ কাৰণে বাই ফাইনেলি আমি ৰেডি হৈ গ'লো বজাৰ যাবৰ কাৰণে এণ্ড আমি এতিয়া যাম চাই থাকিব কি হয় আমি বজাৰ আহি পালোঁ এণ্ড বজাৰ অহাৰ পিছত এয়া দোকানত আহিছোঁ অকণমান বস্তু ল'বলৈ আছে এয়া লৈ আছোঁ চাই থাকক Sorry, finally bata dele puri aso. Finally, dekhi jane dekhi hobe sa. Then finally ahilu, ani ke bohisu bata dele yaar koi paki ase man aam koi leta. Dekhi jane kene kya kori asman. Kisi laga. Ero dekhi sabo ke ki rokoma khawan ni sabo. Main ice cream nuwa hoga kila. Ya, kau biasa pura. মোৰটো অৱস্থাই নাই এয়া আমাৰ তেজপুৰ টাউন এতিয়া গৈ আছোঁ আমি কিবাকিবি বজাৰ চজাৰ কৰিলোঁ এতিয়া গৈ আছোঁ ঘৰলৈ যাম তাৰ আগতে অলপ ঘূৰি লওঁ এয়া আমি এতিয়া পিঁয়াজি কচুৰি ল'বলৈ গৈ আছোঁ ইয়াতে চবতকৈ ভাল মানে এই দোকানখনৰ নাম হ'ল ৰাধেশ্যাম ইয়াতে চবতকৈ মানে তেজপুৰৰ বেষ্ট পিঁয়াজি কচুৰি ইয়াতেই পাব এইটো ভেজি ফুড দেখা পোৱা নাই মানুহ গৈছিলে অলপ দিছোঁ দেখাম এই ভগৱানকো সোমাইলোঁ ৰ'ব ট্ৰেফিক জাম হৈছে অকণমান আমি ৰাধেশ্যাম আহি পাই গ'লোঁ এইটোৱে দোকানটো কচুৰি কিনা হৈ গ'ল আমি ওলাই আহিছোঁ দোকানৰ পৰা এতিয়া এণ্ড আমি এতিয়া ঘৰলৈ যামগৈ তাৰ আগতে বস্তু কেইটামান কিনিব আছে সেয়া কিনা হোৱাৰ পিছতে আমি ঘৰলৈ যাম এইটো ভেজি ফুড আপোনালোকক অথনি দেখাব পৰা নাছিল ভালকৈ এতিয়া আপোনালোকক ভালকৈ দেখাম আমাৰ তেজপুৰৰ ভেজি ফুড বতৰ দেখিছে আপোনালোকে বেয়া ডাৱৰীয়া তেওঁ এটা ইমানে গৰম উঠিছে ক'ব পৰা নাই এইটো বাটা এইটো বাটা বজাৰ শেষে হ'ল আৰু এতিয়া ঘৰলৈ যাম আমি
আছে গাইজ তেন্তে এতিয়া ঘৰত গৈ কিবা ৰখা বাই এইটো হ'ল এইটো কি আছিলে পাহৰি গ'লো এইটো হ'ল এইটোৰ নাম হ'ল এই জেগাটোৰ নাম হ'ল হেমবৰুৱা হ'ল দেই তাৰপিছত এই আগত এইটো আনোৱাৰ হ'ল তলত এটা দোকান আছে এইটোৰ নাম হ'ল পিংক এইটো পিংকৰ ফাৰ্ষ্ট দোকান হয় তলত যোনটো আছে আৰু পিংকৰ মেইন যোনটো দোকান আছে এইটো হ'ল এইপিনে এইটো দেখিছেনে পিংক এয়া হ'ল তেজপুৰৰ ৰিলায়েন্স ট্ৰেণ্ডছ দেখিছেনে গাইজ তো আমি এতিয়া ঘৰলৈ গৈ আছোঁ ৰাস্তাত আছোঁ খোজকাঢ়ি গৈ আছোঁ এতিয়া এণ্ড ভাবিলোঁ যে খোজকাঢ়ি যাওঁতে ৰাস্তাতনো কি পাৰ হৈ আপোনালোকক দেখাই যাওঁ তো গাইজ ব'লক কি দেখা পাওঁ চাই থাকক আগতে আমাৰ তেজপুৰ কোৰ্ট হয় ভালকৈ চাবি দেই এইটো দেখিছেনে গাইজ ৰ'ব মই জুম কৰি দিছোঁ এইটো তেজপুৰ কোৰ্ট হয় এইটো এইফালে চিধা গুচি গ'লে আমি অগ্নিগড় পাম দেখিছে ভূপেন হাজৰিকাৰ কলাভূমি এয়া ভাল লাগিছে এয়া দেখিছে আপোনালোকে এইবিলাক ফুল তেজপুৰৰ সাহিত্য ভৱন এয়া আহি পাই গ'লোঁ আমি তেজপুৰৰ ফাৰ্ষ্ট ফিল্ড এতিয়াতো একো দেখা নাপাব বাৰু ইয়াতে অকল ফিল্ডৰ বাদে মানে এইটো নামেই হয় এইটো ফাৰ্ষ্ট ফিল্ড চৰি দেই অকণমান মানে কেমেৰাটো চাগে বেছি লৰিছে মই খোজকাঢ়ি আছোঁ ন সেইটো কাৰণে দেখিছেনে গাইজ বতৰ কিমান বেয়া তেওঁ গৰমটো মানে কমা নাই বতৰটো ভালেই কিন্তু তেওঁ গৰম ইমান লাগিছে সেই গাইজ তো এয়া আমি এতিয়া গৈ আছোঁ ঘৰলৈ খোজকাঢ়ি গাইজ দেখিবলৈ পাইছে এইটো হোটেল MC এই গাইজ গোটেই টাউনটো দেখাব নোৱাৰিলোঁ বাট যিমানখিনি আপোনালোকে দেখিবলৈ পালে আমি পটাপট আহি থকা দেখি ল'ৰাকে মানে কমেণ্ট দিছে লাহে যাম আৰে আমি এনেও লাহে যাম মানে আমি লাহেকৈ যাম আমি গ'লে আমাৰ মৰ্জি হয়নে মানে কি কৈ আছিলোঁ মই পাহৰি গ'লোঁ নহয় সেইকেইটাৰ কাৰণে মই কথাখিনি পাহৰি থাকিলোঁ যে কি কৈ আছিলোঁ আকৌ পাহৰিলোঁ সেইকেইটাক পালে ন মই কি কৈ আছিলোঁ গোটেই টাউনটো দেখাব নোৱাৰিলোঁ বাট যিমানখিনি পাৰিলোঁ যিমানখিনি দেখাম বুলি ভাবিছোঁ সিমানখিনি দেখুওৱা নহ'ল কিন্তু নেক্সট যদি কেতিয়াবা আহোঁ মানে গেৰেণ্টি আমি গোটেই টাউন দেখুৱাম আশা কৰিলোঁ আপোনালোকে এইটো ব্লগ ভাল লাগে যেনিবা দেন আমাৰ লগত থাকক আৰু কিবা কিবি আছে পিছত তো আমি এতিয়া টমটমত বহিলোঁ টমটমত গৈ আছোঁ এতিয়া বাইক দেখাইছোঁ এতিয়া আপোনাক পদুম পুখুৰী যোনটো পাৰ্ক হয় আপোনালোকক সেইটো দেখুৱাম চাই দিয়ক এয়া গাইজ এইটো হ'ল ষ্টেট বেংক এইফালে এইটো আমাৰ পদুম পুখুৰী এইটো হ'ল পদুম পুখুৰী পাৰ্কটো ইফালে আছে এফালেও আছে এইটো হ'ল ত্ৰিমূৰ্তি উদ্যান এইটো মইতো ফ্ৰী পাৰ্ক বুলি কওঁ বাট এইটো কিবা এটা নাম আছিলে মই পাহৰি থাকিলোঁ মই কিন্তু এইটো ফ্ৰী পাৰ্ক বুলিহে কওঁ আমাৰ স্মৃতি উদ্যান এইখন আপোনালোকৰ পদুম পুখুৰী পাৰ্কটো সেইফালে আছে এয়া আমি বেলেগ ফালে যাওঁগৈ আমি ঘৰ আহি পাই গ'লোঁ ৰাস্তাত আছোঁ এয়া বজাৰ কৰি এইখিনি আমি ঘৰ আহি পাই গ'লোঁ অকণমান আছে ব'লক ঘৰটো ধৰ্ণা একেবাৰে ঘৰত গৈ লগ পাম দে ফাইনেলি আমি ঘৰ আহি পাই গ'লোঁ এতিয়া কাপোৰ খুলিম আৰু এতিয়া চৰি কাপোৰ চেঞ্জ কৰিম এণ্ড কাপোৰ চেঞ্জ কৰি লগ পাম বাই তো আবেলি এতিয়া আবেলি হৈছে এতিয়া কেইটা বাজিলে সদায় এইটো ডাইলগ থাকে কেইটা বাজিলে 5:30 6টা বাজিলে মোবাইল হাতত থাকিও টাইমটো আমি একজেক্টলি কেতিয়াও ক'ব নোৱাৰোঁ দেই চৰি এইটো কাৰণে বাট এতিয়া আবেলি হৈ গ'ল আমি এতিয়া চাহ খাব লৈছোঁ চাওক
সেইটোতে খাবলৈ আছে এইটো বস্তু মানে মই নকওঁ আৰু মানে কি মানে ভাল পাওঁ কি কৈছিলে মই এইটো বস্তু বহুত ভাল পাওঁ কি কৰি এবাৰ মোক কেনেকা দেখিছেনে ভিডিঅ' কৰা শেষেই হোৱা নাই খোৱা ষ্টাৰ্ট কৰিলে মই কৈ আৰু তাই অচা কেনেকা মই বনাই আছোঁ শেষেই হোৱা নাই ভিডিঅ' তাই খোৱা ষ্টাৰ্ট কৰি দিলে কেনেকুৱা মোক কি কৈছিলে সেইটো বস্তু খাই মই বহুত বেছি ভাল পাওঁ পিয়াজি কচুৰি আপোনালোকে খাইছে চাগে জানো মই খাবই বাৰু মানে কৈছোঁ আৰু মই বহুত ভাল পাওঁ মানে ঠিক আছে বন্ধুসকল তেন্তে পিছত লগ পাম এতিয়া বাই হে গাইজ আহি গ'লোঁ এতিয়া ৰাতি প্ৰায় কেইটা বাজিলে এইটো যে কৈ কৈ মোৰ আমনি লাগিছে আৰু সঁচা মোৰ সদায় এইটো মানে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এইটো সুধিমেই মানে মই কেইটা বাজিলে নিজে মানে চাই আহিব নোৱাৰোঁগৈ কেইটা বাজিলে তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰোঁ মানে টাইমটো চাই মানে মই ষ্টাৰ্ট হ'ব তাৰপিছত সুধিম কেইটা বাজিলে হোৱাট ইজ দিছ বিহেভিয়াৰ ইংলিছ ক'ব নাজানো এনে ক'লোঁ আৰু তাৰপিছত তো ভাত পানী খাই আহিলোঁ জাষ্ট ভাত খাই আহিলোঁ এণ্ড কথা এটা ক'ম বুলি ভাবিছোঁ দেই চৰি মাথা খজুৱাইছে মোৰ মানে কেতিয়াবা মাথা খজুৱাই কেতিয়াবা মাথা বিষাই মই মানে এইটো মানে অকণমান কি ক'ম আৰু অকণমান গণ্ডগোল আছে হয় বাদ দিয়ক মোৰ মাথাৰ কথা বাদ দিয়ক মোৰ লগতে থাকিব বাৰু মানে এটা মুভি আছে দেই তো সেই মুভিটোৰ মই ক্লিপ এটা মানে ক্লিপ এটা মানে কৰি দেখাম আৰু আপোনালোকে যদি জানে সেই মুভিটোৰ নাম এই মুভিটো হ'ল এটা এনিমেশ্যন মুভি দেই আৰু যদি আপোনালোকে সেই মুভিটোৰ নাম জানে দেন কমেণ্ট বক্সত জনাবচোন যে সেই মুভিটোৰ নাম কি তো আমি ষ্টাৰ্ট কৰোঁ ন তো 1 2 3 Tadi. Allah bol. Tu bol na. Mota kaun? मैं. Gute kile tu bol. What is this behavior? तो खोली tu bol क्या आता हूँ दोबारा. मौका ना tu bol. तेरा क्या करेगी? Tu bol. अरे tu bol ना. नंबर की कौन? मोटा कौन? तू मैं ही बोल लेता मैं तो ठीक है मैं ही बोल लेता हूँ मैं तो कुल में ही मैं नको बोली मैं ही बोल लेता हूँ बोली अरे तो सायसा वीडियो तो ना मैं जाना तो सायसा तो যদি কমেন্ট নকৰি কিনে যদি পলালি ন চাবি তো তই কমেন্ট কৰ তোক কৈছো সৰি সবকে নহয় মোৰ দাদাক কৈছো সিটো সদায় মোৰ ভিডিঅ' চাই ন মই জানো এইটো দাদা আৰু তাই ডাইলগ মানে এটা মই এনেই পাঠ কৰিছিলোঁ মানে মানে এইটো মানে ডাইলগত মোৰ আৰু এই জায়গাত দাদা থাকে দেই এণ্ড এতিয়া মানে দাদা নাই যে ন মোৰ লগত তো সেইটো কাৰণে তাৰ জায়গাটো মানে এই লৈছে এতিয়া টেম্পৰেৰী বাট পাৰ্মানেণ্ট সি হয় আৰু তাৰ মোৰ এইটো মানে ডাইলগটো কম্বিনেশ্যনটো মানে পুৰা মিলি যায় মানে দেই আৰু আমাৰ দুটা এইটো চবতকৈ ফেভাৰেট মানে হেৰি হয় ডাইলগ হয় সেইকাৰণে তোক কৈছোঁ তই কমেণ্ট সেইটোৱে আৰু আজি বেয়া দেখা লাগে আজি ধুনীয়া লাগিছে কি হ'ল ये क्या था मतलब মই মানে মোৰ ফেচটো মানে এনেই চাব নোৱাৰো মানে মোবাইলত মেইনটেইনিং কৰিব লাগে চেক কৰোনা নাই কৰোনা তো মই সোশ্যাল ডিস্টেন্স মেইনটেইন কৰিবলৈ পাহৰি গৈছিলোঁ অকণমান মানে বেছিকৈ ক্ল'জ হৈ গৈছিলোঁ তো মানে সৰি দেই মই এইবিলাক কৰিছোঁ মৰিছোঁ এনেকৈ ক'ব নোৱাৰোঁ মই মানে চিধা মানুহ মই কৰিছোঁ ক'ম মই সোশ্যাল ডিস্টেন্স
মেইনটেইন কৰিছোঁ। আচ্ছা মই আৰু বেছি কথা নাপাতো, বহুত ৰাতিটো হোৱা নাই বাৰু, বাট মানে মোৰ যাবলৈ টাইম হৈ গ'ল ন, সেইটো কাৰণে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এণ্ড নেক্সট আকৌ নতুন ব্লগ এটাত আমি আপোনালোকক লগ পাম। এণ্ড মোৰতো সদায় এটাই চেষ্টা থাকিব যে মই আপোনালোকক যিমান পাৰি মই হাঁহুৱাব চেষ্টা কৰিম, আৰু মোৰ ফালৰ পৰা যিমান বেষ্ট হ'ব ভিডিঅ'টো মই ইমান বেষ্ট কৰিম, আৰু আপোনালোকে অকণ ছাপোৰ্ট কৰিব আমাক, তেতিয়া আৰু মানে ভালকৈ মানে বনাবলৈ আৰু অকণ সাহস আহিব ন, আৰু সদায় এনেকুৱা তেতিয়া মানে কৈ থাকোঁ ইম্পৰ্টেণ্ট কথা, সেইটো সময়তে ये जनाब ना मेरा मजा में निकाल देते हैं, মানে এইটো মানে ক'বলৈ নিদিয়ে, চবৰে কোৱা অধিকাৰ থাকে, মৌলিক অধিকাৰ মোৰো আছে, কিন্তু সেইটো মোক দিয়া নাই, মুখনে মৌলিক অধিকাৰ আগৰ যোনটো ব্লগ আছিল সেই ব্লগটোতো মই এবাৰ নহয়, দুবাৰ নহয়, ৩-৪বাৰ কমেণ্টত কওকচোন, মই দিছোঁ হ'ব ৩-৪বাৰ মই কথা কৈ থাকোঁ, ইমান চিৰিয়াছ কথা এটা কৈ থাকোঁ, কৈ দিয়ে কিবা এটা আহি মোক ক'বই নিদিয়ে। দিছ ইজ নট ফেয়াৰ। হ'ব কি কৈছিলোঁ পাহৰাই দিলি, এনেই মই পাহৰি যাওঁ। লাইক শ্বেয়াৰ আৰু ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব মই ক'ম, ছাবস্ক্ৰাইব সেইটো মই ক'লোঁ, অঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব মোক ভাগে, তেতিয়া আপোনালোকক মানে আৰু এণ্টাৰটেইন কৰিব পাৰিম মই, আৰু মোৰতো সদায় এটাই চেষ্টা থাকিব যে মই আপোনালোকক এণ্টাৰটেইন কৰিম আৰু সদায় কৰিবলৈ চেষ্টা কৰি থাকিম। এণ্ড আজিলৈ গুড নাইট, বাই বাই, চুইট ড্ৰিমছ, আৰু আমাৰ লগত ভিডিঅ' সদায় চাই থাকিবা, বাই বাই।